আজি ক'ত আহি পাইছোঁ দেখিছে নাই, আৰু আজি আহি পাইছে শান্তি আশ্ৰম, বেকফালে শান্তি আশ্ৰম দেখিছে। আজি ডাইৰেক্ট আহিবা ভিডিঅ'টো ইয়াতে শ্বুট কৰিছোঁ আৰু দেখাই আছোঁ শান্তি আশ্ৰমত কি আছে, আৰু চাই থকা শান্তি আশ্ৰম ব্লগটো বহুত মজা হ'ব, চাই থকা আজি ধামাকা দেখাই আছোঁ। তো লেটছ গো। আমি আহি শান্তি আশ্ৰম পালোহি। আমি শান্তি আশ্ৰমৰ ভিতৰলৈ যাম। তাৰ প্ৰথমতে বাইকখন থৈ লওঁগৈ, বাইকখন থৈ শান্তি আশ্ৰমৰ ভিতৰত গৈ দেখাই আছোঁ ব'লক। আমি বাইক চাইক থৈ ভিতৰলৈ সোমাই আহিলোঁ আৰু চাওক এইখনেই হৈছে শান্তি আশ্ৰম। চাওক সঁচাকৈ জেগাটো কিমান ধুনীয়া আৰু কিমান সুন্দৰ আৰু কিমান নিজান দেখিছেনে। ব'লক আমি শান্তি আশ্ৰমৰ ভিতৰলৈ সোমাই যাওঁ। ইয়াৰ ভিতৰত চাওক, ভিতৰৰ পৰিৱেশটো কিমান ধুনীয়া, চাই থাকক, দেখাই আছোঁ গোটেই পৰিৱেশটো দেখাই আছোঁ ইয়াৰ। আৰু এই আশ্ৰমখন কোনে প্ৰতিষ্ঠা কৰিছিল জানেনে বাৰু? তেতিয়াহ'লে শুনক, এই আশ্ৰমখন প্ৰতিষ্ঠা কৰিছিল যোৰহাটৰ ককিলামুখ ব্ৰহ্মপুত্ৰ নদী পাৰত 1912 চনত স্বামী নিগমানন্দই প্ৰতিস্থাপন কৰিছিল বুলি জনা যায়। আৰু লগতে এই আশ্ৰমখন সনাতন ধৰ্মৰ প্ৰচাৰ উদ্দেশ্যে প্ৰতিস্থাপন কৰিছিল বুলি জনা যায়। আৰু লগতে ইয়াতে বাৰ্ষিক উৎসৱ হয়, আপোনালোকে ইচ্ছা কৰিলে অংশগ্ৰহণ কৰিব পাৰিব, আহিব ইয়ালৈ। আৰু এইফালে চাওকচোন, এইফালে কিমান ধুনীয়াকৈ এটা শিৱলিংগ, ধুনীয়াকৈ টিং চিং দি এটা ধুনীয়াকৈ সৰুকৈ একদম মন্দিৰ বনাই থৈছে। সঁচাকৈ এইটো একদম দেখিবলৈ বহুত ধুনীয়া লাগিছে দেই, চাই থাকক। যিহেতু ইয়াত গৰু বহুত আছে, গৰুবোৰ চাওক, চব শান্তি আশ্ৰমৰ গৰুৱে হয়, বুজিছোঁ। এইটো শান্তি আশ্ৰমৰ হৈছে পুখুৰী, আৰু এইপিনে বেকফাল পালোহি, আৰু বেকফালে দেখিবলৈ আৰু ধুনীয়া ধুনীয়া জেগা আছে, মই দেখাই আছোঁ ব'লক। তো এতিয়া যাব লাগিব, ব'লক। এতিয়া আমি অলপ বেকফালে যাওঁ। বেকফালে দেখিব ইয়াত এতিয়া পানী হৈ গ'ল, এতিয়া ইয়াত পানী চানী শুকাই থাকে। ইয়াতে মানুহে একদম পিকনিক চিকনিক খায়, কিমান ধুনীয়াকৈ মানে ইয়াতে মানে পূৰা ফূৰ্তি চূৰ্তি কৰে। কিন্তু এতিয়া পানী হৈ আছে, কিন্তু পানী হৈ আছে যদি চাওকচোন কিমান ধুনীয়া পৰিৱেশ এটা লাগিছে দেখিবলৈ, সঁচাকৈ বহুত ধুনীয়া লাগিছে। আপোনালোকে আহিব, বতাহ বৰ ধুনীয়া মাৰি আছে, একদম পূৰা ঠাণ্ডা পৰিৱেশ। আহি পেলাই ইয়াতে বহি থাকিব পাব, চাবহি। আহিব পিছফালে, এইটো চাওক বেকফালটো, সেইফালে শান্তি আশ্ৰম আছে, চাই থাকিব। চব ব'লক, চাই থাকক। এইকেইটা মোৰ লগৰ, এই হাঁহ এটা কৰি দে। আহি সেই সময়টো পালেহি, আমি ঘৰলৈ যাবলৈ হ'ল। আমিও ঘৰলৈ গৈ থাকোঁ আৰু বেছি সময় নকওঁ, টাইমো বহুত হ'ল। আৰু ক'বলৈ গ'লে এই সুন্দৰ পৰিৱেশটো সঁচাকৈ এৰি যাবলৈ মনে যোৱা নাই, কিন্তু টাইম হ'লহে যাব লাগিবই আৰু। আমি এতিয়া সেই ধুনীয়া জেগাকণ, শান্তি আশ্ৰমখন আমি এৰি থৈ ধুনীয়াকৈ ওলাই আহিলোঁ ঘৰলৈ বুলি। এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু সময় বহুত হৈছে। আজি যদি ভিডিঅ' চাই অলপ ভাল পালে তো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' কৰি দিব। আজিলৈ বাই, ইমানতে নেক্সট ভিডিঅ' লগ পাম।